গুড ইভিনিং গাইজ। আজি মই উপস্থিত আছোঁ আমাৰ গাঁৱৰ ওচৰতে এভাৰ বৰনামঘৰত। বিশ্বাস হোৱা নাই, এই বৰনামঘৰ ভাগ স্থাপিত হৈছে 1860 চন। মানে আমাৰ ভাৰত স্বাধীন হোৱাৰ প্ৰায় ৭৪ বছৰ আগতে স্থাপিত হৈছিল এই বৰনামঘৰত। আজি ইয়াত ভাগৱত চলি আছে। আজি ৭ম দিন, কাইলৈ আপোনাৰ ভাগৱত শেষ হ'ব। আহকচোন আমি নামঘৰ ভাগি চাওঁ, লগতে আমি ভাগৱতৰ অকণমান দৰ্শন কৰোঁ। গাঁৱৰ ওচৰতে নামঘৰ ভাগ, অকণমান দূৰ, কিন্তু মই মানে ভাবি পোৱা নাছিলোঁ। একচুৱেলি 1860 চন, এতিয়া মই নিজে চাই আহিছোঁ 1860 চনতে এই নামঘৰ ভাগ স্থাপিত হৈছিলে। কি ক'ম, 1860 আপোনাৰ 2021 চনৰ পৰা যদি আপুনি কৰি চাই, মানে প্ৰায় আপোনাৰ 161 বছৰ এই নামঘৰ ভাগি হৈছে আজিৰ ডেটত। গতিকে ভাবিছোঁ কিমান পুৰণি নামঘৰ। আজি এই নামঘৰ ভাগৰ বিষয়ে আমি ভালকৈ জানো আহক। আমাৰ প্ৰবীণ ছাৰ ডাঙৰীয়া আছে। ছাৰ, নামঘৰ ভাগ কিমান চনত, মানে মই ভাল সঠিককৈ নাজানো, গতিকে কিমান চনত স্থাপিত হৈছিলে? নামঘৰ ভাগৰ মানে দেউতাহঁতে কয় নামঘৰ ভাগৰ বহুত মহিমা আছে বা বহুত কিবা কিবি নাজানো, গতিকে আপোনাৰ বিষয়ে আজি সবিশেষ জানিব বিচাৰিছোঁ। গতিকে ঠিক মই সবিশেষ ক'ব পাৰি বুলি মই ক'ব নোৱাৰোঁ, তথাপিতো মই যিখিনি কথা জানো সেই কথাখিনিকে মই সঠিকভাৱে দিবলৈ যত্ন কৰিম। যোৰহাট জিলাৰ খঙীয়া মৌজাৰ 2 নং চৰাইবাহীৰ অন্তৰ্গত চৰাইবাহী বৰনামঘৰ 1860 চনত প্ৰতিষ্ঠা হৈছিল। প্ৰথমে এই অনুষ্ঠান ভাগত দেৱী পূজা প্ৰচলন আছিল। তাৰিখটো সঠিক জনা নাযায়। বেঙেনাটি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ৰমাকান্ত দেৱ গোস্বামী এই পূজাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো উঠাই আমাৰ নাম ধৰ্ম, শংকৰদেৱৰ যি ধৰ্ম, সেই ধৰ্ম প্ৰতিষ্ঠা কৰি গৈছে। এই অহংশ বছৰ পুৰণি নামঘৰটো যথেষ্ট মাহাত্ম্য আছে আৰু ইয়াত যথেষ্ট ভক্ত সমাগম হয়। আৰু আমি এতিয়া শেহতীয়াকৈ প্ৰায় 4 বছৰ ধৰি একেৰাহে এই নামঘৰ ভাগৰ সেৱকীসকলে বিহু 3টা, শংকৰদেৱ সংঘ হওক, 11 দিনীয়া হওক, মাহেকীয়া হওক, আটাইকেইটা পন্থা একেলগে একেখন শৰাই ব্যৱস্থা কৰা হৈছে। আৰু 4 বছৰৰ পৰা এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হৈছে। আমি ভাল পাইছোঁ, আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ। আমাৰ ইয়াত কোনো ভেদাভেদৰ ব্যৱস্থাটো নাই। আজি আমি দ্বিতীয়বাৰ কাৰণে চৰাইবাহী বৰনামঘৰত দ্বিতীয়বাৰ কাৰণে সাদিনীয়াকৈ ভাগৱত পাঠ ব্যৱস্থা কৰা হৈছে। 1994 চনত পোনপ্ৰথমবাৰৰ বাবে অখণ্ড ভাগত সাদিনীয়াকৈ পতা হৈছিল। এইবাৰ 26 বছৰ পাছত বা 25 বছৰ পাছত আমি অখণ্ড ভাগত পাতিছোঁ। আৰু এই অখণ্ড ভাগত ইয়াত কোনো আমাৰ শংকৰদেৱ সংঘ বা মাহেকীয়া বা 11 দিনীয়া কোনো ইয়াত হেৰি নাই। আমি আটাইখিনি মিলিজুলি বিশ্ব শান্তিৰ অৰ্থে, সমাজ শৃংখলাৰ বাবে এই অখণ্ড ভাগৱত ভাগ অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত যথেষ্ট ৰাইজৰ চৰাইবাহী বৰনামঘৰ যিখিনি একান্ত সেৱকী, সেইসকলে যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু স্থানীয় ৰাইজে আগবঢ়াইছে, আকুণ্ঠভাৱে এই অনুষ্ঠান ভাগত সহায় আগবঢ়াইছে। ভাগৰটো এতিয়া আপোনাৰ চাবলৈ গ'লে 1860 পৰা 2021 চনত হয়তো 161 বছৰ মানে হ'ল নেকি? হয়, মানে 1800 পৰা চাবলৈ গ'লে হয়, আৰু 1961 পৰা গ'লে প্ৰায় 40-60 বছৰ ওপৰত আপোনাৰ এই নামঘৰ ভাগ হৈছে, পকীকৰণ হৈছে। আৰু ডাঙৰ কথাটো কি হৈছে, যিটো সময়ত মানুহে পকা ঘৰ কথাটো চিন্তা কৰিব পৰা নাছিল, 1961 চনত পকা ঘৰৰ কথা আমাৰ এই অঞ্চলটোত, এটা বৃহৎ অঞ্চলত চিন্তা কৰিব পৰা নাছিল। কিন্তু আমাৰ সেই ককা দেউতাসকলে তেতিয়াই কিন্তু নামঘৰটো পকা কৰা ব্যৱস্থা এটা চিন্তা কৰিছিল। আৰু এটা ডাঙৰ বৃহৎ চৰাইবাহী বৰনামঘৰ বুলি ক'লে যিটো মনলৈ ভাৱ আহে, সেই ভাৱটো প্ৰকাশ কৰাকৈ 1961 চনতে পকীকৰণ কৰিছিল। আৰু তেতিয়া চৰাইবাহী, ফটা গাঁও, বাহেক গাঁও, বেজগাঁও, গোটেই মানুহখিনি এই নামঘৰ ভাগৰ সেৱকী আছিল। মানে এটা বহুত ডাঙৰ এলেকা, বৃহৎ এটা এলেকাৰ সেৱকী আছিলে ইয়াত। এতিয়া অৱশ্যে সময়ৰ তাগিদা বা এইটো যুগৰ যিটো আহ্বান, সেইটো ক্ৰমে বিভিন্ন স্থানত
নামঘৰখিনি স্থাপন হৈছে। কিন্তু ডাঙৰ কথাটো কি, সেইসকল সেৱকেও কিন্তু এই নামঘৰ ভাগত পুৰণা ভেটি হিচাপে কিন্তু এটা সম্পৰ্ক বজাই ৰাখিছে। সেইটো কাৰণে আমি ভাল পাইছোঁ আৰু গৌৰৱবোধ কৰিছোঁ। আৰু তেখেতসকলক এতিয়াও লগ পালে কয় যে আমাৰহে সেইটো নামঘৰ মানে তেতিয়া সেই সময়ত সকলোৰে মানে এভাগে নামঘৰ আছিলে, চৰাইবাহী বৰ্ণমৰ। খালি এতিয়া আমাৰ সময় অনুযায়ী অকণমান আৰু সেইটো আপোনাৰ থাকিবই। হয়, আমি এটা ক'ব পাৰোঁ চৰাইবাহী অঞ্চল, বৃহত্তৰ চৰাইবাহী অঞ্চলৰ সাংস্কৃতিক ৰাজধানী চৰাইবাহী বৰ্ণম। চৰাইবাহী বৰ্ণামঘৰ হ'ল বৃহত্তৰ চৰাইবাহী সাংস্কৃতিক ৰাজধানী হয়। আৰু আজিও সেই আজিৰ দিনত চাবলৈ গ'লে সেই মানুহখিনি আজি মানে সকলো মানুহখিনি আহি একলগ হৈছে আৰু ভগৱানৰ ওচৰত মানে সেৱা কৰিছে যাতে আমাৰ সকলো সুখে থাকক, ৰাইজ সুখে থাকক। সেইটোৱে এক মানে চিন্তা হয়, এক দায়বদ্ধতা লৈ পেলাই এই নামঘৰৰ লগত সেৱকীসকল ওতঃপ্ৰোতভাৱে এতিয়া জড়িত হৈছে। আৰু ভাল লাগিছে নৱপ্ৰজন্ম এই নামঘৰ ভাগিলে মানে নামঘৰমুখী হৈছে। আৰু এটা কথা ডাঙৰ কথাটো হৈছে কি, নামঘৰত যিটো শিক্ষা পোৱা যায় কোনো বিদ্যালয়ত পোৱা নাযায়, কোনো মহাবিদ্যালয়ত পোৱা নাযায়, কোনো বিশ্ববিদ্যালয়ত পোৱা নাযায়। যিটো শিক্ষা নামঘৰ মজিয়াত পোৱা যায়, আৰু সেইকাৰণে নৱপ্ৰজন্মক নামঘৰমুখী কৰাটো অত্যন্ত জৰুৰী হৈ যায়। সেইকাৰণে আমি এতিয়া অখণ্ড ভাগৱত পাতিছোঁ, অখণ্ড ভাগৱতে নৱপ্ৰজন্মক যথেষ্ট আকৰ্ষণ কৰিছে। আমি এখন যিখন তোৰণৰ আগত আমি থিয় হৈ আছোঁ, সেই তোৰণখন নৱপ্ৰজন্মই বনাই সাজি উলিয়াইছে। সেইটো আটাইতকৈ ডাঙৰ কথা। থলুৱা মানে সম্পদে কোনো পেছাদাৰী শিল্পী নোহোৱাকৈ নিজস্ব চিন্তাধাৰাই নিজৰ শ্ৰমদানে এই কাম কৰিছে। সেইটো কাৰণে আমি যথেষ্ট উৎসাহিত কাম কৰি এইটোৱে বিচাৰোঁ আমাৰ উঠি অহা নৱপ্ৰজন্মই যাতে একলগ হৈ আমি এনেকৈ সদায় আগবাঢ়ি যাওঁ, বিপদৰ সময়ত ইজনে সিজনক সহায় কৰে যাতে। সেইটোৱেতো নামঘৰেতো সেইটোকে শিক্ষা দিয়ে, বিপদত ইজনে সিজনক সহায় কৰে আৰু কোনো তাতে ভেদাভেদ নাথাকে। ভেদাভেদটো নাথাকে। আৰু সেই আদৰ্শে আমি আজি 4 বছৰ হ'ল আমাৰ কাৰ্যকাল। মই চৰাইবাহী বৰ্ণমঘৰ পৰিচালনা সমিতিৰ প্ৰধান সম্পাদক, আৰু মই প্ৰধান সম্পাদকৰ দায়িত্বত থকাটো এটা ডাঙৰ কথাটো হ'ল কি, ৰাইজৰ যথেষ্টখিনি সহযোগিতা আছে। সেইকাৰণে আমি নামঘৰ ভাগক অকণমান আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ বুলি আমি এটা ধাৰণা কৰিব পাৰিছোঁ। আজিকালি চাবলৈ গ'লে সেয়া হৈছে, মানে সফল হৈছে। যিটো পূৰ্ব সন্ধ্যা, সেইটো অধিবাস বুলি কোৱা হয়। অধিবাস অনুষ্ঠানটোত ভাবিব নোৱাৰাকৈ ভক্ত সমাগম হৈছে, প্ৰায় 3 শতাধিক ভক্ত সমাগম হৈছে, যিটো মানে এটা অসম্ভৱ। কিন্তু এই নামঘৰৰ প্ৰতি আকৰ্ষণ হৈছে, যুৱকসকল আহিছে, আইসকল আহিছে, সৰু ল'ৰা ছোৱালীখিনি আহিছে, শিশুসকল আহিছে। আমি যিটো নামঘৰমুখী কৰিবলৈ বিচাৰিছোঁ, সেইটো আমি সফল হৈছোঁ বুলি অনুভৱ কৰিছোঁ। কাইলৈতো আপোনাৰ এই ভাগৱত শেষ হ'ব, সামৰণি পৰিব। আমি এইটোৱে বিচাৰোঁ যাতে আমাৰ সকলো যিমান ওচৰ চুবুৰীয়া আছে, ওচৰ চুবুৰীয়া নহয়, সকলো আমাৰ উঠি অহা প্ৰজন্ম সদায় একলগ হৈ থাকক। আৰু মানে এতিয়া চাবলৈ গ'লে কিন্তু আপোনাৰ সময়ৰ লগত আমাৰ বহুত হেৰাই গৈছে, আমাৰ নিজৰ সংস্কৃতি হেৰাই গৈছে নিজৰ, কিন্তু সেইটো আমাৰ ধৰি ৰখাটো নিজৰ কৰ্তব্য, নতুবা আমাৰ অসমীয়া অস্তিত্বটো শেষ হৈ যাব। আৰু নামঘৰ মজিয়াত যি ল'ৰা ছোৱালী পদাপন্ন নকৰিব, সেই ল'ৰা ছোৱালীয়ে নিজৰ সংস্কাৰ কেতিয়াও শিকিব নোৱাৰিব আৰু বজাই ৰাখিব নোৱাৰিব, কেতিয়াও ৰাখিব নোৱাৰে, সেইটো আশা কৰিব নোৱাৰে। সেইকাৰণে আমাৰ প্ৰতিজন শিশু বা প্ৰতিজন পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে নামঘৰ মজিয়াত অহাটো চিন্তা কৰা হয়। আৰু প্ৰতিজন আপোনাৰ মাক বাপেকৰ দায়িত্ব যে তেওঁলোকৰ ল'ৰা ছোৱালীক নামঘৰলৈ আনি পেলানি আপোনাৰ মানে ভকতৰ চৰণত অকণমান সেৱা লওক, তেতিয়াহে তেওঁলোকে বুজিব। সেইটোতো ডাঙৰ কথা কৈছা তুমি লক্ষ্য কৰিবা, আমাৰ বিহুৰ দিনাখন নামঘৰলৈ অহা যিটো ব্যৱস্থা আছে, কিন্তু সেইটো আমি কিমান কৰিছোঁ। ঘৰখনৰ আটাইতকৈ কাম নথকা মানুহজনে নামঘৰলৈ আহে। এতিয়া বৰ্তমান যিটো হৈ আছে, কিন্তু আমি সেইটো এটা আমাৰ একচুৱেলি অসমীয়া সমাজৰ কাৰণে মানে আপোনাৰ নিজেই ভাবকচোন, বছৰেকত এবাৰ বিহুটো আহে
আৰু সেইদিনাখন যে আমি নামঘৰলৈ গৈ যদি ভকতৰ চমত যে সেৱা ভাগ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি ভাবিছোঁ কেতিয়াও মানুহ হয় কেতিয়াও মানুহ হ'ব নোৱাৰোঁ। আমি সেইকাৰণে ওতঃপ্ৰোতভাৱে মানে চিন্তা কৰি আছোঁ যে আমাৰ যিখিনি শিশু যিটো নৱপ্ৰজন্ম সেই নৱপ্ৰজন্মক আমি নামঘৰলৈ আনিবই লাগিব। যেতিয়ালৈকে আমি নামঘৰলৈ আনিব নোৱাৰোঁ তেতিয়ালৈকে কিন্তু আমি সমাজৰ উন্নতি কেতিয়াও কৰিব নোৱাৰিম। সমাজৰ উন্নতি কৰিব নোৱাৰোঁ বা আমি মানুহ নাপাওঁ। মানে আপোনাৰ এতিয়া চাবলৈ গ'লে যদি নতুন প্ৰজন্মৰ যদি এয়া যদি আমাৰ ভক্তি মানুহৰ প্ৰতি আপোনাৰ যিটো মৰম যিটো আৱেগ মানুহৰ প্ৰতি যিটো শ্ৰদ্ধা থাকিব লাগে সেয়া কিন্তু দিনক দিনে নাইকিয়া হৈ গুচি যাব। সেইটো একদম সত্য কথা। হয়। গতিকে আমি এই কথাখিনি সকলোৱে চিন্তা কৰিব লাগিব নৱপ্ৰজন্মক কেনেকৈ আগুৱাই নিব পাৰোঁ। আমি সকামৰ ব্যৱস্থাটোতে থাকিব নালাগে আৰু সদায় টকা পইচাৰ ক্ষেত্ৰতে বহিলে নহ'ব, কাৰণ টকা পইচাৰ জীৱন কেতিয়াও আপোনাৰ ৰক্ষা কৰিব নোৱাৰে। কাৰণ আপুনি যেতিয়া পৃথিৱীলৈ আহিছে আপুনি সমাজৰ কাৰণে আপোনাৰ নাম থাকি যোৱাকৈ কিবা এটা কৰিব লাগিব। সেইটোৱে মই এইখিনিতে ডাঙৰ কথা এটা অনুভৱ কৰোঁ। আমি ইয়াৰ পৰা একো লৈ যাব নোৱাৰোঁ একো লৈ যাব, কিন্তু আমি বহুত কিবা কিবি দি থৈ যাব পাৰোঁ। এই মানসিকতাটোৱে যদি আমি কাম কৰিব পাৰোঁ তেতিয়াহ'লে আমি এই সমাজখনত বহুত কিবা কিবি কৰিব পাৰিম। আৰু এটা কথা মই ভাবোঁ মানুহে কিবা কাৰোবাৰ পৰা কিবা পাম বুলি একো কাম কৰিব নালাগে। মানুহে কৰিব লাগে মোৰ এইটো দায়িত্ব মই কৰিছোঁ, ভগৱানে যি কৰে কাৰণ মানুহক সদায় মানে সেৱা কৰি যাব লাগে। আপুনি যদি কিবা এটা ফল বাঞ্ছা কৰি যদি কিবা এটা কাম কৰে হয়তো সেইটো আপোনাৰ মানে মই ভাবোঁ দেই, কিন্তু মানে সেয়া আপোনাৰ নহ'বও পাৰে, মনত আঘাত পাব পাৰে। মই এটা কথা উপলব্ধি কৰোঁ, আমি যদি মইতো ইয়াত যিটো দায়িত্ব লৈছোঁ মই যদি কাম কৰিবলৈ আহিছোঁ বুলি ভাবোঁ তেতিয়াহ'লে মই কষ্ট পাব হয়। মই যদি সেৱা কৰিম বুলি আহিছোঁ তেতিয়াহ'লে মই তৃপ্তি পাব হয়। মনত সেয়া মনত যিটো শান্তি হ'ব আপুনি ক'তো বিচাৰি নাপায়, ক'তো নাপায়। গতিকে সেইটোৱে ময়ো নৱপ্ৰজন্মকো কওঁ বা মই সমাজকো এটা আহ্বান জনাওঁ, আমি কাম কৰিছোঁ বুলি আহিব নালাগে, আমি সেৱা কৰিব লাগে। এইখিনিকে ক'লোঁ। হয়, ধন্যবাদ ছাৰ। আহকচোন তেতিয়াহ'লে আজিৰ পৰা আপোনাৰ 100-150 বছৰ আগতে বনাই থৈ যোৱা আমাৰ আজো ককাসকলে নামঘৰ বাগি আমি দৰ্শন কৰোঁ ভিতৰৰ পৰা।